Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. আজি হৈছে মাঘ বিহু সময় ৰাতিপুৱা তো সোনকালে গা পা ধুই ৰেডি হলো মেজি ঘৰ জ্বলাব যাম যিহেতু তো পাঞ্জাবী লগালো আৰু মই যোৱাৰ সময়ত অলপ ৰেকৰ্ড কৰিব দিলো তো মেজি ঘৰ জ্বলাবৰ কাৰণে ওলাই গলো মানে সিমিয়ে মোক কেমেৰা কৰি আছিল তো যাও সোনকালে ৰখি আছে ফোন আহি আছে মেজি ঘৰ জ্বলাব গৈ আছো বৰ্তমান আৰু দেখা পাইছে লগে লগে আহিছো কিন্তু নহয় মাজৰখিনি এটা মই বেলেগ এটা ভিডিও বনাইছো মানে মেজি ঘৰ জ্বলোৱা তো ঘৰত আহি পোৱাৰ পাছৰ ভিডিওখিনি দেখাইছো তো চাওক আহি পালো বিহু দিনা মানে চোতালত বহি আছে সবতকে সৰু মামা কোচত ভাগিন গুনো আৰু খেতি কৰা চাচাজন আৰু এয়া দেউতা তো সোমাই আহিলো কেমেৰাটো অন কৰি তো সোমাই কিনে মানে দেখা পালো মা কিবা কথা কৈ আছে সিমি ওলাই আহিছে হাতত চাহৰ কাপ লৈ যিহেতু বিহুৰ দিন লাৰু পিঠাই পৰ্ব আৰু ময়ো চাহ খোৱা নাছিলো মা মানে কিবা বুজাই আছিল সিমিক কিবা কথা কৈ আছিল চাহৰ কথাই তো মোকো চাগে চাহ কাপ দিব দিলে যিহেতু মই নাছিলো অলপ সময় কাৰণে তো ভাল লাগে সদায় লগ নাপাওঁ এনেকে মানুহখিনি তো চাহ খালো একেলগে মোৰ চোতালতে খাৰা হৈ সকলোৰে লগতে আৰু আমাৰ ভাগিন গুনো সি নিজে গাড়ী চলোৱাত ব্যস্ত মই চাহ খাই থাকোতে মোক ৰেকৰ্ড কৰিছিল সিমিয়ে এয়া মা কিবা কামত লাগি আছে আৰু এয়া আমাৰ ঘৰৰ ফুলৰ বাগিচা বনাম কেতিয়াবা এটা বেলেগ এটা এক্সট্ৰা ব্লগ বনাম তো মই এতিয়া অলপ ওলাই যাম মানে কেটিএম খনে লৈ পেলাই অলপ ওলাই যাম ফ্ৰেন্ড সাৰ্কেল বিলাকৰ ফোন আহি আছে যিহেতু বিহুৰ দিন অলপতো ফূৰ্তি কৰিব লাগিবই তোমাক খালি কোলা দেখিছে তো সিমিক কলো অলপ মোক ব্লগটো যিহেতু মই কৰি থকা হয় মই ওলাবতো মন যায় ন তো মোক ব্লগটো কৰি দিব কলো তো কৰি দিলে মোক সিমিয়া কেমেৰাটো আৰু আহি লগ পালো বিশালক মানে ৰাজা ভাইটি আৰু এফালে এক্সপালছ ৰাইডাৰ মোৰ মামাৰ ল'ৰা ঋষি আৰু তাৰ লগত আছে জিতু থিয় হৈ এক্সপালছত বহি থকাজন মোৰ মামাৰ ল'ৰা হয় ঋষি আৰু তাৰ লগত কথা কৈ থকাজন জিতু ইয়াতে খানা হৈছিলে তো এতিয়া আমি অলপ ওলাই যাম তো বাকিখিনি বেলেগ এটা ভিডিঅ'ত দেখুৱাই আছো চাই থাওক